হেই গাইজ নমস্কাৰ মই ঋতুৰাজ মহন্তই পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ঋতুজ ব্লগলৈ। একচুৱেলি সেইদিনাখন ভিডিঅ' বনোৱাৰ কোনো ইণ্টেনশ্যন আছিলে 10/4/2021 চনত। সেইদিনাখন আমি গৈছিলোঁ ভেটেনেৰীলৈ, খানাপাৰা ভেটেনেৰীলৈ। তাত আমাৰ একচুৱেলি এজনী কুকুৰ আছে, বৰ মৰমৰ কুকুৰ, আমি স্নুপি বুলি মাতোঁ। স্নুপিৰ একচুৱেলি স্বাস্থ্য পৰীক্ষাৰ বাবে আমি তালৈ গৈছিলোঁ। তাইক মেটিং কৰোৱা হৈছিলে। তো তাইৰ সেইদিনাখন 32 ডেইজ আছিলে। 32 ডেইজৰ বাবে আমি তাইক অকণমান চেকআপৰ কাৰণে নিছিলোঁ, যাতে তাই কেনেকুৱা কণ্ডিশ্যনত আছে। তো তাত তেনেকৈ আমাৰ ভিডিঅ'টো তেনেকৈ বনাম বুলি ভবা নাছিল। তাতে ডক্টৰৰ বহুত কুকুৰ আছিলে, বহুত পেচেণ্ট আছিলে কুকুৰৰ, সেইকাৰণে তেনেকৈ বনোৱা নহ'ল। তো সেইকাৰণে মই আপোনালোকক কথাখিনি কৈ দিছোঁ ইয়াতে, এনেকৈ কৈ দিছোঁ যে তাত আমি প্ৰথম গ'লোঁ, যোৱাৰ পিছত দেখুৱালোঁ তাইক, অলপমান হেৰি কৰিব দিলে, কি বুলি কয়, আল্ট্ৰাচাউণ্ড কৰিব দিলে আৰু কেইটামান ব্লাড টেষ্ট কৰিব দিলে। যিহেতু সেইদিনা শনিবাৰ আছিলে, শনিবাৰৰ বাবে সোনকালে ভেটেনেৰী বন্ধ হৈ যায়। বন্ধ হৈ যোৱাৰ বাবে আমাৰ সেইদিনাখন নোহোৱাৰ বাবে আমি পিছত আকৌ আহিবলগীয়া হ'ল। তো পিছত আকৌ আহিম বুলি সেইদিনাখন অকণ মেডিচিন ল'লোঁ, তাইক দেখুওৱা হ'ল, জেনেৰেল চেকআপখিনি কৰোৱা হ'ল, কেনে আছে সেইখিনি, সিমানখিনিয়ে ভেটেনেৰীত হ'ল। তাৰ পিছৰখিনি আপোনালোকে ভিডিঅ'ত চাই থাকিব। তাইকো হাম নেহি কৰেগা। চাওকচোন, ভিডিঅ' কৰিব মানা কৰিছে, ইয়াতনো কি আছেনো, আমিনো কেলৈ ভিডিঅ' নকৰিম, হয় নহয়? চোন আজি কাম নহ'ব তোমাৰ, বুজিছা? আমি আকৌ আহিব লাগিব সোমবাৰ বা মঙলবাৰে। কি ঔষধ দিছে? আইৰণৰ এইটো আইৰণ, তাৰপিছতে এইটো কেলচিয়াম। কিন্তু চেক নকৰাকৈ ডাইৰেক্ট আইৰণ দি দিছে যে, তাহাঁতিতো একো নাচালেই। আইৰণ চবতে লাগে। আকৌ কি মানডে মাতিছে? এনেও ফিমেল ডগৰ কাৰণে আইৰণ, কেলচিয়াম এণ্ড ভিটামিন মাষ্ট হয়। ফিমেলছৰ ব'নছখিনি অকণমান ল' হয়। জেনেৰেলি মেলৰ যিখিনি ডগ থাকে ন, তাতকৈ ফিমেল ডগৰ ব'নছ হেৰি বহুত কম হয়। সেইটো আমি এনেও খুৱাব পাৰোঁ, বাট বেটাৰ গ্ৰ'থৰ বাবে আইৰণ, কেলচিয়াম, মাল্টিভিটামিন সেইখিনি মাষ্ট হয়, সেই লাগে। আৰু কোৱা নাই ন কেলৈ খানা চানা এৰিছে? একো কোৱা নাই। সেইটো এতিয়াও ক'ব নোৱাৰি ন কনফাৰ্মেশ্যন। মে বি ভমিটিঙৰ কাৰণে তাই এৰিব পাৰে। ভমিটিং হৈ আহিছিলে, যিহেতু ভমিটিঙৰ কাৰণে তাই এৰিব পাৰে। বা টেষ্টটো চেঞ্জ বিচাৰিছে, কাৰণ যেতিয়া মই যিটো চাইকেল মই পঢ়িছোঁ, আফটাৰ 30 to 35 ডেইজৰ পিছত সিহঁতৰ টেষ্টটো চেঞ্জ হয়, চেম বস্তু খাব নিবিচাৰে। কিন্তু এটাই এনেকৈ এজন ডক্টৰে এনেকৈ দাঙি পেলাই মানে থিয় দিব দিছে, তাৰপিছত চাই পেলাই কৈছে কি মানে ধৰিব পৰা নাই, মানে কি একজেক্টলি কেনেকৈ ধৰিব, কাৰণ টপি যদি আছেও বহুত সৰু হৈ আছে, ৱেইট অনলি 1 kg গেইন হৈছে। স্নো, আমি এতিয়া যাব লাগে দেই, তুমি দুষ্ট নকৰিবা, বহি থাকা দেই। ইয়াৰ খানাটো অলপ চেঞ্জ কৰিব লাগিব আজিৰ পৰা। মই নতুন এটা খানা দিম তাৰ কাৰণে, যিটো মই মানে চাই পেলাই অলপ কিবা হ'লেও শিকিছোঁ। আৰু আপোনালোকে যদি কুকুৰ সম্পৰ্কে এনি প্ৰব্লেম থাকে মোক কণ্টেক্ট কৰিব পাৰে। কুকুৰৰ লাভজনতে বহুত শিকিছোঁগৈ, ককিও জানে বহুতখিনি, ময়ো জানো বাৰু, জনা হৈ গৈছোঁ যে। ত' ডক্টৰ নহয়, বাট জানো আৰু বহুতখিনি বুলি বিশ্বাস আছে নিজৰ ওপৰত। আমাৰ কুকুৰটো ইমান দিন জীয়াই আছে যেতিয়া, তাক যদি আমি চম্ভালিব পাৰিছোঁ তেতিয়াহ'লে পাৰিম। এতিয়া ঘৰলৈ যামনে? নাই, এতিয়া আমি অকণমান জয়ানগৰৰ পিনে যাওঁ, তাৰ অলপ খানাৰ শ্বপিং কৰিব আছে। কুকুৰৰ খানাও লাগেতো। জয়ানগৰতেতো এখন দোকান আছে ন, সেইখনেই হ'ব। চাই যাওঁ, বেলেগ দোকানো পাই যাওঁ। তো মানে কি একচুৱেলি পেডিগ্ৰী খুৱাব নালাগে। পেডিগ্ৰী চবচে ল' কষ্ট ফুড বুলি কয় যে, পেডিগ্ৰী তেনেকুৱা হয়। তাত ইমান মিনাৰেলছ, ভিটামিনছ ইমানখিনি নাথাকে পেডিগ্ৰীত মানে। তো সেইকাৰণে ৰয়েল কেনিন ভাল, ইমান মই প্ৰিফাৰ নকৰোঁ। মানে কি ইমান ভাল নহয় আৰু, ভাল নহয় বুলি কয়, নৰ্মেল ফুড খুৱাব পাৰে, কিন্তু যিটো গ্ৰ'থ পাব বিচাৰে আপুনি, যদি গ্ৰ'থৰ কাৰণে লাগে তেতিয়াহ'লে পেডিগ্ৰী বা ড্ৰোলছ এইকেইটা বস্তু আপোনাৰ গ্ৰ'থ দিব নোৱাৰে। যদি গ্ৰ'থ লাগে আপুনি ৰয়েল কেনিন খুৱাওক।
ফিডিল খুৱাওক নেচাৰ্ছ বুলি কিবা এটা আছে নতুনকৈ আহিছে এইখিনি ভাল হয় ব'লক এতিয়া গৈ থাকোঁ জয়নগৰলৈ এইটোক চাওক এতিয়া খেহাই আছে এতিয়া চাগে জ্বৰটো তেওঁৰ 102 পাইছিলে এতিয়া চাগে এতিয়া জ্বৰ নাই হয় নাই নাই কুকুৰৰ নে জ্বৰ আছে 103 লৈকে কুকুৰৰ টেম্পাৰেচাৰ নৰ্মেল থাকে নৰ্মেল এতিয়া জ্বৰ আছে নে নাই নে জ্বৰ শেষ হৈ গ'ল হা 103 নৰ্মেল নেকি কুকুৰৰ কাৰণে 102 নে কিমান পাইছিলে এতিয়া আজি কুকুৰৰ কাৰণে 103 নৰ্মেল হয় যদি 103 ওপৰত যায় তেতিয়া এইটো আমি জ্বৰ বুলি কনচিডাৰ কৰিছিলোঁ কুকুৰৰ ক্ষেত্ৰত বাট 103 অকণমান হিট বুলি কয় কিন্তু ইমান বেছি নহয় তাৰ কাৰণে 103 নৰ্মেল কাৰণ ইহঁতৰ গৰমটো বহুত বেছি ইহঁতৰ কাৰণে জেগাখিনি মনত পৰিছেনে তোমাৰ বাৰু এটা সময়তে বাইকত উঠিছে ইয়াতে লিলিমাই কৰি ঘূৰিছিলা তুমি হ'ব হে আজিৰ পৰা 2 বছৰ আগলৈকে তোমাৰ লিলিমাই 2 বছৰ 5 বছৰ চাওক আমাৰ নিকি বাইদেউ গান বাজি আছে এইখনে হৈছে জয়নগৰ এৰো গানটো বাজি আছে কপিৰাইট আহি যায় ন তুই কি ভিডিঅ' নাই কৰা কৈ আছে এইটো চব ভিডিঅ' হ'ব চব আমাৰ ব্লগ একচুৱেলি কোনো মেনিপুলেটেড হ'ব নালাগে সদায় হ'ব লাগে কণ্টেণ্ট থাকিব লাগে মাস্কখন যে খুলি দিলা কেলে গৰম হৈছে গাড়ীৰ ভিতৰত মাস্কৰ কোনো প্ৰয়োজন নাই ন সেই বুলিও হাইকোৰ্টে ৰায় দি থৈছে হয়তো মাস্কখন খুলি দিছে চাওক দেখিছে গাড়ীৰ ভিতৰত খুলিছ খুল বাৰু গাড়ীৰ বাহিৰত গ'লে মাৰি থাকিব সেইখন ডালিমি য'ত আমি সেইখন ডালিমি চাওক য'ত আগতে আমি চাহে পৰঠাই মাৰি থাকোঁ ইয়াতে এতিয়া আমি পালোহি জয়নগৰ এতিয়া আমি গৈ থাকোঁ ক'লৈ যাবা তুমি এতিয়া মানে গাড়ীৰ পৰা নামো আৰু ন কিবা তোমালোক যোৱা মই স্নুপিৰ লগত আছোঁ তোমালোকে ঔষধকেইটা লৈ আনাগে আচ্ছা তুমি ব্লগ বনাবা নাই তোমালোকতো এতিয়া যাবাই ন মইনো কি ক'ম অকণমান ঠাণ্ডা এচি হাৱা লৈ লৈ বহি থাকোঁ বন্ধ কৰিবা বাট হ'লেও অলপ পাই থাকিম ন যোৱা সেইখন চাওক ডালিমি ইয়াতে 5টা বছৰ ইয়াতে কটালোঁ এইখনেই হৈছে জয়নগৰ ইয়াতে খাই খাই পেটটো বহালোঁ খাই খাই পেট যে নাই বহোৱা আৰু দেই এই ভিৰটো সদায় ইয়াতে লাগিয়ে থাকে এইকেইখন দোকান দেখিছে ইয়াতে কিমান ইউনিফৰ্মৰ কাপোৰ চিলালোঁ কিবা কৰিলোঁ আজি একো বাঁহকেইডাল বান্ধি থৈছে ইয়াতে তুমি আগতে কি কৰিছিলা সেইখন ডালিমি ৰেষ্টুৰেণ্ট চাওক তাত তুমি কেতিয়াবা ভালকে আকৌ দেখুৱাম আজি জাষ্ট এনেই দেখাইছোঁ আৰু তুমি তালত আজি একচুৱেলি বেলেগ এটা কামতে অহা হ'ল ন কি হ'ল তুমি বহুতৰ লগত ডেটিঙো মাৰিলা বহুতৰ লগত যে নহয় দিয়া তুমি পাহৰিলাই তেন্তে মই নাই পাহৰা এতিয়া আমাৰ যিখন স্নুপিৰ দোকান হয় মানে স্নুপিৰ যিবোৰ খোৱা বস্তু হওক বা ঔষধ পাতি হওক বা যেনেকুৱা যি এইখন দোকান আমি তাত পালোহি আমি এতিয়া তালৈ যাম আহি ভিডিঅ' দেখো 1 eternity later 2,000 years later ব'লা দেখাই আছোঁ মামাৰ দোকানখন সেইখনো অকণমান ভিডিঅ' কৰি দেখাওঁ এইখন হৈছে চাৰদা ফাষ্টফুড কলেজত পঢ়ি থাকোঁ নিৰ্মল ষ্টুডেণ্টটো ইয়াতে ফেমাছ আৰু তাতে থাকিবই একচুৱেলি এতিয়া বহুতখিনি ধুনীয়া কৰিলে মামাই বহুত উন্নত কৰিলে আগতছে ইয়াতে বহিবলৈ ভাল স্পেচিয়েলি সন্ধিয়া সময়ত আহিবলৈ আৰু বহুত ভাল হয় ইয়াতে ব'লক গৈ আছোঁ এইখন হৈছে মামাৰ দোকান ইয়াতে বহুত ফেমাছ বস্তু পোৱা যায় যেনেকৈ চিকেন ৰোল কিবা কিবি সেইখিনি এতিয়া আমি খাম মামাক তাকে বনাব দিছোঁ এয়া হৈছে আমাৰ মামা এয়া বিজি আছে তেওঁ বাকী ভালেই আৰু খবৰ আজি তাকে দেখুৱাই নিব আহিছে কৈছে তইতো বিয়া পতাৰ পিছততো যোৱাই নাই বোলে ব'ল দেখাই আনো বাকী ভালে আছে এতিয়া ভাল লাগিছে বহা বহা ঘৰৰে দোকান এইখিনি বহা আৰু ইয়াতে খাই খাই ডাঙৰ হ'লোঁ বুলিয়ে ক'ব পাৰি বহা মোমায়ে সঁচা মায়ে যে কয় আগতে মোৰ কোনটো ভাইৰ পালিও চিনাকি কৰি দিবি বোলে
চাওক ইয়াতে বহি বৰ ভাল লাগে সঁচাকৈ স্পেচিয়েলি সন্ধিয়া সময় জয়নগৰত আপোনালোকে মামা দোকান বুলি চবে দেখাই দিব মানে নিৰিমৰ চবৰে মামা সবকা আপকা মামা আৰু আমি গৈছোঁ মামাৰ দোকানত খাব যাম আমি জয়নগৰত লগ কৰিব আহিছোঁ লৈ গৈছোঁ মামাৰ দোকান এতিয়া ঘুমটি দোকানখন আছে অলপ আগত আমাৰ এইবিলাক গৈছে মামা আমি আৰু ইউনিফৰ্ম পিন্ধি পিন্ধি আহিছিলোঁ ইউনিফৰ্ম তাই ইউনিফৰ্ম মই বিনা ইউনিফৰ্মত তাই কৈছে মামা হেৰি দিয়কচোন ফ্ৰাইড ৰাইচ দিয়ক আৰু চিকেন বাটাৰ মচলা তেতিয়া আকৌ বিৰাট ধুনীয়া বনাই দেই তাৰপিছত মানে আৰু আমি ক'লোঁ যে আমি আহি আছোঁ আপুনি বনাওকচোন আহি পাইছোঁ তাই কৈছে হাফ প্লেট দিছোঁ ইমান ভোক লাগিছে হাফ প্লেট জানো তুমি খাইছচোন হাফ প্লেট শেষ কৰিব পৰা নাই মানে কি কোৱাণ্টিটি মানে বহুত কোৱাণ্টিটি ই ভবাই নাই মানে শেষ কৰিব পাৰিম যে হাফ প্লেটেই মানে আমাৰ হৈ গৈছে এনেও মোৰ ৰাখিব খানো এটা সময় এতিয়াও দিয়া। হাফ প্লেট দিছে বহুত বেছি ধুনীয়াকৈ প্লেটখন দিছে একদম পূৰা ফ্ৰাইড ৰাইচ একদম পূৰা হাৰ্ড চিম্পল মামাই গম পাইছে ন তাৰপিছত গম পাইছোঁ তেখেতে ভাগিনীয়েকৰ লিলিমাইটো গম পাইছোঁ কিয় নাপাব পাৰোঁ ডেটিং মাৰিবলৈ আৰু বাটাৰ চিকেনটো যে ভোট জলকীয়া দি দিয়ে কি মজা বনায় তাৰ ওপৰত একদম ধুনীয়া কাজু চাজু একদম অঁ কাজু আৰু হেৰি দি দিয়ে এইটো ৰেড কালাৰ যিটো কি আছিলে চেৰি চেৰিকে স্প্ৰিংকল কৰিছে ভাল আছে এইটো মামা স্পেচিয়েল ৰোল আহি গ'ল চাটনিটো দিছে ন চচটো দিব চাটনিটোহে অতীজৰ পৰা একেটা চাটনিহে আছে একে আছে ছেইম টেষ্ট আছে দেই ৰোলটো টেষ্টটো চেম নহয় ৰোলটোৰ নাই টেষ্ট অলপ মাজে মাজে চেঞ্জ হ'ব লাগে ন এই ৰোলটো বহুত দাম মানে ভোকাটো দিবৰ কাৰণে মানে আমাৰ ইমান ভোক কৰি থকা নহয় আমি কিন্তু ফুড ব্লগে বনাব সেই সেইকাৰণেতো ৰুটিহে খুৱাই দি খাওঁ আজিকালি ডায়েটিং কৰিছোঁহে কৰিছোঁ অসমৰ আটাইতকৈ ডাঙৰ ৰোল ক'ত পোৱা যায় জয়ানগৰ চাৰিআলি মামাৰ দোকান মামাৰ দোকান তোকে তুমি ডায়েটিঙত আছিলা নহয় এইকেইটা আমাৰ ভোকৰ জীৱ চক প্লেট একদম চুচি বাচি মাৰিছে ডায়েটিঙত থকা মানুহ আকৌ দেই আমাক ভুকি তোমাৰ ডায়েটিংটো কি হৈছে বাৰু বহুত টেষ্টি বনাইছে সঁচাকৈ ভোকো লাগি আছিলে ভোকটো মৰি গৈছে আৰু তাতে যদি মামা দোকানৰ মামাৰ ৰোল পাওঁ আৰু কি লাগে হ'ব দিয়ক ৰাইজ তালৈকে খানা খাই এয়া চাব দেই ৰাইজ ডায়েটিং এয়া মেও লৈছে দেখিছে খাব কাৰণে ৰাতিপুৱা আকৌ ৰুটি এখনেই খাইছোঁ দেই এয়া আকৌ মেও খাই খাই ডায়েটিং এইটো মামাৰ মৰম বুলি কয় এইটো মেও নহয় গম পাইছা তোকে কিবা ক'বা এই সম্পৰ্কত খাবলৈ দিয়া খাবলৈ লগাই লোৱা খাবলৈকে আনিছিলোঁ ন খাম নেকি খাই বৈ পেটটো গেলা গেলকৈ গধুৰ কৰি ওলাইছোঁ আমি চবে যাওঁ আৰু এতিয়া ঘৰলৈকে বুলি যাওঁচোন যাওঁ বৰ ভাগৰ লাগিছে বুজিছে ঘূৰিয়ে গৈছোঁ এইটো অকণমান ৰাতিপুৱা ৰেষ্ট লাগে ব'লক গৈ গৈ কথা পাতিম পিছত আই এম হেণ্ডিং অভাৰ দিছ ফোন টু নিকি এতিয়া আমি ক'লৈ গৈ আছোঁ ঘৰলৈকে যাওঁগৈ আৰু এতিয়া আজিৰ ভিডিঅ'টো কেতিয়াকৈ দিবা কিবা ভাবিছানে আগতে মেঘালয় পাৰ্ট 2টো আহি লওকচোন পাৰ্ট 2 কাইলৈ আপলোড দিম বুলি ভাবি আছোঁ মানে কাইলৈ মানে শনিবাৰে চাওঁ টাইম একেবাৰে পোৱা নাই এডিট কৰিবলৈ ব'লক গৈ আছোঁ ভিডিঅ'টো বনাই লওঁ বুজিছা মেঘালয় বুজিছা নাই পাৰ্ট 1ত মোৰ এতিয়া কিমানটা ভিউজ জানা 184 ভিউজ বেলেগৰ বাৰু মিলিয়নছত ভিউজ থাকে মোৰ 184 ভিউজ সেইটোতে বহুত ভাল পাইছে মানে যে সিমানখিনিয়ে যে মোৰ চাইছে ছাবস্ক্ৰাইবাৰ 51 টা বাবা इतनी खुशी क्या বহুত অভাৰ এক্টিং কৰি যাবা দিয়া 51 টা ছাবস্ক্ৰাইবাৰ মোৰ কাৰণে ৰিয়েলি বহুত বিগ থিং ন আজি কেইটানো ভিডিঅ' দিছোঁ মই আজি প্ৰায় এবছৰ আগতে কেইটামান ভিডিঅ' দিছিলোঁ তাৰপিছত মই মাত্ৰ নাই সেইদিনাখন মেঘালয় গ'লোঁ ফুৰিবলৈ গৈ পেলাই তাৰ এটা ভিডিঅ' দিলোঁ পাৰ্ট 1 তো সেইদিনাখন একেদিনাই 4টা ছাবস্ক্ৰাইবাৰ বাঢ়িছে একেদিনাই 4টা ছাবস্ক্ৰাইবাৰ গেইন কৰিব পাৰিছোঁ এতিয়া উন্নতি আছে মোৰ জীৱনত কিন্তু মই মানুহটো অলপ বনৰীয়া বেছিকৈ ঘূৰি ফুৰোঁ
তো এই বনাবলৈ সময় নোপোৱা সময় নাপাওঁ একচুৱেলি বহুত বেছি ট্ৰেভেল হৈ থাকে এইকেইদিন কোকৰাঝাৰ আপ ডাউন মাৰি আছোঁ ভিডিঅ' বনোৱা নহ'ল বাৰু বনাম বুলি ভাবিছিলোঁ কাৰণ অকলে ড্ৰাইভ কৰি ভিডিঅ' বনোৱাটো অলপ কষ্ট হয় তো সেয়াই আৰু চলি আছোঁ কোকৰাঝাৰৰ পৰা ডেইলি অহা যোৱা কৰি আছোঁ অলপ নিজৰ কামতে চাওঁচোন আৰু কিমান দূৰ আগুৱাই যাব ভিডিঅ' চিডিঅ'ৰ ক্ষেত্ৰত নতুনকৈ শিকিছোঁ দাঁতত মাংস ফচিলে দাঁতত মাংস ফচিলে দাঁতত মাংস ফচি গৈছে এই ডেটিৰ দাঁত খুচৰা টানি এইকেইডাল আছে নহয় জিভা দি এনেকৈ টানি দে কেনেকৈ এনেকৈ টানি দিবি ওলাই যাব পুৰা জিভা দি ট্ৰাই কৰচোন ওলাই যায় আগতে কৰি পাইছানে আপোনালোকেও কওকচোন আপোনালোকে কৰি পাইছেনে যদি দাঁতত মাংস ফচে চাপ'জ এনেকৈ জিভা দি কৰি পাইছে মই কিন্তু কৰিছোঁ দেই মই কৰি পাইছোঁ মোৰ দাঁতত মাংস ফচিবলৈ দাঁতেই নাই ভাজি গুৰি দাঁত ভাঙি তুমি বুঢ়া হ'লা বুজিছা তোমাৰ দাঁতেই নাই এতিয়া কেতিয়াবা সেইটো এটা ভিডিঅ' বনাম হা কাৰণ এখেতৰ মানে দাঁতটোতো নায়েই দাঁত নাই আছে আজি দাঁত আছে গুৰি দাঁত চৰি গুৰি দাঁত গুৰি দাঁত কেইজন ভাগিছে তো আজি আহি পালোঁ গুৱাহাটী গৈছিলোঁ এটা সৰু ভিডিঅ' বনাইছিলোঁ শ্বৰ্ট এণ্ড চিম্পল একচুৱেলি আমাৰ কুকুৰজনী দেখিছে স্নুপি তাইক ডক্টৰৰ ওচৰত নিছিলোঁ ভেটেৰিনেৰীত গুৱাহাটী ভেটেৰিনেৰীত নিছিলোঁ খানাপাৰা যিখন আছে তাত দেখুৱালোঁ অকণমান ভেটেৰিনেৰী ভিডিঅ' দেখুৱালোঁ অকণমান ফুড ব্লগ কৰিব চেষ্টা কৰিলোঁ বেছিকৈ নহ'লেও সৰুকৈও তো চাই কেনেকুৱা পালে জনাব যদি ভাল পাইছে যদিহে ভাল পাইছে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বহুমূল্য যদি কিবা কমেণ্ট আছে আমাক জনাব আমি কিদৰে ইম্প্ৰুভ কৰিব পাৰোঁ সেয়াও জনাব তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ পুনৰ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ঋতুৰাজ মহন্তে চাইনিং অফ